Hi dosto, welcome to another awesome YouTube channel. অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একদম স্কিপ নকৰাকৈ বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘূনে ধৰা দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি চাইকেলখন পাৰ্কিং কৰি ল'লো। চাইকেলখন পাৰ্কিং কৰিলোঁ। এতিয়া বৰ্তমান গাড়ীত যাম। তুলসীবাৰী চক আহি পালোঁ। এইটো চকৰ নাম হ'ল তুলসীবাৰী। এইটো আমাৰ তুলসীবাৰী চক। গাড়ীত বহি দিলোঁ। মন ফুলনিতে মৰম মালা গাঁঠিছো ৰং বিৰঙৰ এটি দুটি সপোন আঁকিছো কিনো ভাৱনা যে ভাবি ভালে লাগে। ৰঙিয়া বাছ ষ্টেণ্ডত নুমি এতিয়া বৰ্তমান ছ'চাইটিৰ গাড়ীত যাই আছোঁ। ছ'চাইটিত যাই আছোঁ বৰ্তমান। চাই থাকক। এইখন বইজ স্কুল। এইখন ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। হাই ফ্ৰেণ্ডছ, ৰঙিয়া চহৰখন চাই লওক। এইখিনি ছ'চাইটি বুলি কয়। এই মেৰাজুল ভাই বঢ়িয়া বঢ়িয়া ব্লগ বনাই। চেনেলটোৰ নাম কৈ দিয়ক। মোৰ চেনেলটোৰ নাম হৈছে পুৰকেজি আৰু মেৰাজুল আৰ্ট আছাম। এনেকুৱা পাইছে দুটা আছে চেনেল। আপোনালোকে সকলোৱে মৰম চেনেল দি আগবঢ়াই লৈ যাব। এইখিনিয়ে লগতে কম্পিউটাৰ ক্লাছো কৰি আছে। হয়, আৰু হয়তো বৰ্তমান ভৱিষ্যতে ভিডিঅ'বিলাক আৰু ভাল হ'ব। যিহেতু কম্পিউটাৰ শিকিছোঁ, মানে এডিটিঙৰ বিষয়ে শিকিছোঁ, মানে কেনেকুৱা কি কৰিব লাগে সেইটো বিষয়ে একেবাৰে ভালকৈ শিকিছোঁ, মানে ভিডিঅ'বিলাক আৰু ভাল হ'ব। প্ৰথমতে ভাল হোৱা নাছিল, কিন্তু এতিয়া আৰু বেছি ভাল হ'ব। যিহেতু কম্পিউটাৰ শিকি আছোঁ, মানে এডিটিং হয়তো মই মানে বেছি শিকি আছোঁ। এইখিনি তাৰমানে এডিটিং বিভাগত শিকি আছে। ভাল ভাল ভিডিঅ' পাব আপোনালোকে। চেনেলটো ছাপোৰ্ট কৰিব। এইখিনি এখন গেট ছ'চাইট নতুন কৰি হৈছে। আমি হ'ল এতিয়া বৰ্তমান ঘৰত যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমান গাড়ীত ৰখি আছোঁ। এইটো তেল ডিপ চাই লওক আপোনালোকে। মই বৰ্তমান হাউচ চকলৈ যাই আছোঁ। গাড়ীত যাই আছোঁ বৰ্তমান হাউচ চকলৈ। চাই থাকক ভিডিঅ'টি। এইখন ৰঙিয়াৰ মহাবিদ্যালয়। গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘূনে ধৰা
দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰিনো ঘূনে ধৰা হে তই আকলনি কামে কাজে গুণি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি ভোলা ভাই মোলা পাই মোক মন ফুলনিতে মৰম মালা গাঁঠিছো ৰং বিৰঙৰ এটি দুটি সপোনো আঁকিছো কিনো ভাৱনা যে ভাবি ভালে লাগে কপাহি কোমল তুলি যাতে লয়ে তই আকলনি কামে কাজে গুণি বুকুতেনো ললি ঠাই এইখন ৰঙিয়াৰ বিশাল মাৰ্কেট নতুন কৰি হৈছে আপোনালোকে আহিব হাই ফ্ৰেণ্ডছ মই বৰ্তমান ঘৰত আহিলোঁ আৰু মই কি কামত গৈছিলোঁ সেইটো আপোনালোকক পিছত ক'ম যদি কামটো মোৰ সম্পূৰ্ণ হয় ছাকচেছ হওক চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো এড কৰিব বাই অন্য এটা ভিডিঅ'ত লগ পাম